পোনপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰিব। এয়া মই কবি নীলসমুদ্ৰই ৰচিত কৰা এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা মাৰ্জনা কৰিব। অসুস্থ পৃথিৱী, আকাশক কৈছিলোঁ সামান্য আশ্ৰয় দিবা মোক। অঞ্জলি ভৰাই এটুকুৰা মেঘ দি কৈছিল এয়াই তোমাৰ আশ্ৰয়। তুমি মোৰ বুকুতে ভাহি ফুৰা উজ্জ্বল দীপ্ত নক্ষত্ৰ হৈ, আৰু কৈছিল মোকো উৰিবলৈ দিবা সাগৰে পৰ্বতে দিহিঙে দিপাঙে। মই নিৰ্বাক, মই সমুদ্ৰৰ সাহায্য বিচাৰিলোঁ। এক চুমুক পানীয়ে আৰু এমুঠি বালিৰে সাগৰে মোক কৈছিল যা, মই তোক পৃথিৱীখনকে দিলোঁ, মোক মোৰ সন্তানসমূহক বচাই ৰাখিবি, অন্যথা ক্ষতি হ'ব তোৰ। মই নিৰুত্তৰ। এইবাৰ গ'লো মই পাহাৰৰ পাদদেশ, আদৰ কৰি মোক বহালে গোহা। সি মোক একো নিদিলে, মাথো ক'লে এখন্তেক বহাচোন মোৰ কোলাত। তললৈ চাই দেখা সকলোৰে প্ৰতিচ্ছবি সৰু সৰু, তুমিও হৈ নোযোৱা কিয় মোৰ দৰে সৰ্বোচ্চ। বিদায় বেলাত পাহাৰে দুহাৰিলে দুনাই, মোক শান্তিতে থাকিবলৈ দিয়া, অন্যথা আহিব প্ৰলয়, হ'ব মহাকাল। মই স্তব্ধ অবাক। শেষত ভিক্ষাপাত্ৰ লৈ কাষ চাপিলোঁ মানুহৰ, সুধিলোঁ মোক শান্তি দিবানে কোনোবাই। দুৱাৰে দুৱাৰে ফুৰিলোঁ ফেৰিয়ালাৰ দৰে, কিন্তু নিদিলে কোনেও মোক এমুঠি জোনা। এইবাৰ মই চিৎকাৰ কৰি উঠিলোঁ, শান্তি নিদিলে নাই, অন্তত অলপমান বিশুদ্ধ অক্সিজেন হেঁপাহ পলুৱাই উশাহ লওঁ শেষবাৰ। আজি পৃথিৱী অসুস্থ, সুস্থ কৰি তোলা। মোৰ কথাত কাণসাৰ নকৰিলে কোনেও, মই কিং কৰ্তব্য বিমূঢ়, অচেতন প্ৰায়। কি আশ্চৰ্য, দেখা পালোঁ সকলোৰে হাতে হাতে ভিক্ষা পাত্ৰ, সকলোৰে এটাই উদ্দেশ্য শান্তিৰ সন্ধান মাত্ৰ। যিপিনেই নজৰ দিওঁ মাথো বিষ, বিষাক্ত ধোঁৱা। শান্তিহীন স্বস্তিহীন সুখৰ পেণ্ডেল সজোৱা। গোলকীয়া উচ্চতাই হা হা কৰি আছে সভ্যতা, যান্ত্ৰিকতাত স্তব্ধ মানুহ, ইউৰেনিয়ামৰ গন্ধ শুঙি শুঙি সুস্থ মাথো সুখৰ খোজত বিলুপ্ত প্ৰায় আমাজন আজি। সামুদ্ৰিক প্ৰাংকটন ডায়াটমৰ কবল, নাজানো কতেবা পোৱা যায় এমুঠি স্নিগ্ধ জোনা, বিশুদ্ধ অক্সিজেন। সেউজ পৃথিৱী সেউজ হওক, হওক মানুহৰ চেতনাৰ উন্মেষ। পৃথিৱী বচাবই লাগিব আমি, পাহৰি দ্বিধা দ্বন্দ্ব বিদ্বেষ। ধন্যবাদ।